দাদাই পচন্দ কৰা প্ৰশ্নই নুঠিব আমাৰ দাদাৰ বুলি চিধা মায়ে লাগে পচন্দ কৰিব দাদাই চকু বুলি তাকে বিয়া কৰাব জানে যে ডিউটি বাহিৰে বেলেগ একোৱে চিনি নাপায় মই আকৌ পিছে দাদাৰ নিচিনা নহয় দেই বৰা তুমি নহয় বুলি ক'লা যে তাৰমানে তুমি ইতিমধ্যে ক'ৰবাত এজনী ফিটিং কৰিলাই ন তোমালোকৰ দৰে ল'ৰা ছোৱালীবিলাকৰ কাৰণে আমাৰ বিজনেছটো ফলক মাৰি গৈছে জানা একবাৰ দেখিব মন নাযায় বিয়া তোমাৰ ককায়ে যদি চকু মুদি বিয়া পাতিব পাৰে তুমি কিয় নোৱাৰাহে নোৱাৰো মানে নোৱাৰো আৰু সকলোবোৰতো একে নহয় দেখিব তুমি দেখোন আজি কথা কোনবোৰ বৰ বেলেগ চাওকচোন বাইদেউ মই কিন্তু মিছা কথা কোৱা নাই মই আজিলৈ মোৰ নিজা চইচ আছে নিজা পচন্দ আছে তাৰতো এইটো নহয় যেন তোমালোকৰ মোৰ আগত কিবা কিবি যি কৰিম দেখুৱাই কৰিম আটাই অনুমতি লৈহে কৰিম সব প্ৰভাৱাচী হয় তোমালোকৰ খুব শান্তি নাইকিয়া কৰা জীৱনটো খুব ক্ৰিমিনেল হয় কি হ'ব মই কৈছিলো নহয় এই কেইখনতৰ দৰে অপৰাধীবোৰ একো একোটা ৰক্ত বীজৰ দৰে হয় সিহঁতে সদায় সদায় নতুন অপৰাধী জন্ম দিয়ে থাকে আৰু আজি সেয়াই হ'ল জীৱন আছে বোলে তাৰ লগত এটা নতুন সহজলৈ কৰ্ণ কি চালা এতিয়া বিপৰাধক অধিক অথচ খুব সিদিনালৈকে কি এটা ফকতীয়া মামুলি চিন্তা এতিয়া তাৰ নাম শুনিলে বোলে চহৰৰ মানুহ ভয়তকৈ কপি চোৰলৈকে বহু কামতে হাত দিছে এই কৰ্ণৰ তলেৰে বলিয়ান হ'ল সিদিনা কৰ্ণক এটা ফেট বিক্ৰী নকৰাকৈ ৰাস্তাত মানুহ এজনক দৌৰাই দৌৰাই মাৰিছে মানুহক মই কিন্তু আজি ডিপাৰ্টমেণ্টত কৈ দিছোঁ মই সিহঁতক এনকাউণ্টাৰ কৰিবলৈ অৰ্ডাৰ দিয়ক নহ'লে মোক দোকানৰ পৰা অলপ খাৰু কিনি দিয়ক সেই খাৰুবোৰ পিন্ধি মই দেৱৰাজৰ আগত পাইছি নৃত্য দিম মই যদি এইবোৰ কথা বেয়া তো অফিসৰ কামবোৰ আমি ঘৰত কিহৰ কাৰণে চাব একেবাৰে সঁচা কথা কৈছা হে চোৱাচোন আমি ছাৰৰ কথা ইমান বিউটি পাতি আছোঁ ছাৰে যে কি যে ডাৰ্টি কথা কিছুমান কৈ থাকে নহয় একেবাৰে খং উঠি যায় জানা সেইবিলাক একে বুজি নাপায় মই যে সেই ল'ৰাটোৰ ওচৰলৈ যাবলৈ কৈছোঁ গ'ল সেই যে চুলি কেছত ফচিছিল ল'ৰাটো ঘৰলৈ গৈছিল তাৰপিছত নাপালো নহয় কি বোলে কৰবাত গৈছে ছাৰ তাৰ বাইকজনীক লগ পাইছিল সেইজনী বোলে বিয়াই পতা নাই ল'ৰা পাঁচজনৰ ফটো দি থৈ আহিছে সেই ককাইটোৰ ওচৰলৈ গৈছিলোঁ ছাৰ গৈছিলোঁ সেই বৈদ্যাকটোৱে বোলে কৰবাত চুৰ কৰিবলৈ গৈছে এই তাৰ সোঁফালীটোক লগ পাইছিল লাজ নালাগে এনেকুৱা ডিউটি সময়ত ঘটকানি কৰি ফুৰিবলৈ হ'ব দিয়া ওলাই যাওক লাজত মাৰে একেবাৰে এই নহয় টেবুলতে ফটো এখন আছে অকণমান চাবচোন ছাৰ সকলোবিলাক পাহৰি আপুনি নতুন আনন্দ ল'ব পাৰিব নহয় হে বিউটি মোৰ ছুটি দিব লাগিব কোনোবা বিয়া নাপাতে নাই মই বেলেগত বিয়া পাতিবলগীয়া আছে নহয় দেখিব নাপাতি আছে মানুহটো দিনক দিনে আচ্ছা ভাইটি কচোন তোৰ কলেজ কেনেকুৱা চলিছে পঢ়া শুনা ঠিকে কৰি আছো তো তইতো এবাৰ ফাইনেল ইয়েৰ
অলপ চিৰিয়াছ হবি ঠিক আছে ঘৰতে মই তাৰ পৰা আহোঁ ক'লৈ যা এনেই কেইজনমান ফ্ৰেণ্ডক লগ কৰি আহোঁ তই অলপ সাৱধানে থাকিবি ভাইটি দেৱলৈ মানুহে তোক শ্বৰ্ট টাৰ্গেট কৰিব নাই তেওঁলোকে মোক একোৱে নকৰে একো নকৰে বুলি তই কেনেকৈ ক'ব নহয় মানে তেওঁলোকে আৰু কি কৰিব তেওঁলোকৰ তাৰ কথা পাতে ভাত দিছো ভিতৰলে ইয়াৰ কি কৈছ আজিকালি অনবৰতে এক্সেণ্ট মাইন হৈ থাকে যে কিয় চব কি তোৰ দৰে চিৰিয়াছ মুডত থাকিব লাগিব নেকি ভিতৰলে বল 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 যিজনী ছোৱালী ঠিক কৰিছো তাইৰে তইনো এইবোৰ কাম কৰিলে কিয় মা কলো বুলিয়ে সকলো দায়িত্ব কি ময়ে ল'ব লাগিব নেকি বিয়া কৰা ভিতৰত কিছু দায়িত্বটো তইও ল'ব লাগিব সেইকাৰণে মই মাজে মাজে ভাবো মা তোমাৰ আৰু এটা পুতেৰ থাকিব লাগিছিল অলপ মোতকৈ ডাঙৰ তেতিয়া তাক মই ঘৰৰ সকলো দায়িত্ব এৰি দি মই বিন্দাছ ঘূৰি ফুৰিব পাৰিলোহেঁতেন নে কি কম একেবাৰে দেখোন থৌলা কি কৰি নাই দে তই ভালকে না বাছো মই গৈ আছো বাছকে বাছ মায়ে যে তোৰ ছোৱালীক পঢ়িব বিচাৰি থাকে নহয় মায়ে পচন্দ কৰিছে যেতিয়া ভালেই হ'ব মইনো চোৱাৰ কি প্ৰশ্ন থাকিব পাৰে নাচাওঁ বাহিৰত তুমি
পৰা এতিয়া সি ঘৰ সোমাইছে একো ভুল বুজা নাই মই ই সারা দাদা কোন স্পাই হয় ইমান সব কৰিবলৈ দাদাকে তোৰ লগত ডিলিং কৰি দিছে এইবোৰ আপুনি কি বলকি আছে ভাল কথা কি কয় এই স্পাই কি বিচাৰি কৰি হে আৰে আমি বোল কিবা মৰি গলো নেকি Males. তাতে মই আপত্তি কৰা নাই তেনেহ'লে তই আপত্তি কৰিবলৈ নহয় মানে বছ লিমিটৰ ভিতৰত থাকিবি যাবে লিমিটৰ ভিতৰত থাকিবি লিমিট ক্ৰছ কৰিবি নিজৰ খবৰ নিজেই জানিবি তই বহুত পুৰণা এই মামৰে ধৰা বস্তুত বহুদিনলৈ ৰখাৰ পক্ষপাতি মই একেবাৰেই নহয় তই যাব পাৰ তুমি জানা আচলতে আমাৰ লাইনৰ মানুহবিলাকে মানুহৰ লগত কথা পাতিবই লাগে মানুহৰ জীৱনৰ লগত খেলা কৰি কৰি আমি বৰ নিষ্ঠুৰ নিপংগতা খাবলৈ জন্তু হ'বলৈ এৰি মানুহ হোৱাত তাত সমস্যা কি আকৌ আন মানুহবোৰে জন্তু হৈ আমাক কিনিবলৈ চেষ্টা কৰিব গতিকে সমস্যা দিয়াচোন মানুহ হোৱাটো আছে আৰু জন্তু হোৱাটো বাৰু সেইবোৰ বাকী মই মোৰ ভণ্টিক খুব যি বিচাৰে মই চাকৰি দিবলৈ চেষ্টা কৰি আহিছোঁ আৰু তাৰ প্ৰমাণ কৰিছে আমাক তুমি তাইহে তোমাক ইয়ালৈ আহাটো বিচাৰি আছিল আৰু কিন্তু ককায়েকে মোক দেখিবই নহয় মোক মাৰিবলৈ পাগলৰ দৰে দাদা আৰু মোৰ মাজত বহুত পাৰ্থক্য আছে দাদাৰ দৃষ্টিত এই পৃথিৱীত দুটা শ্ৰেণীৰ মানুহ আছে এবিধ পুলিচ আৰু আমি অপৰাধী আৰু তোমাৰ দৃষ্টিত মোৰ দৃষ্টিত এই পৃথিৱীত দুবিধ প্ৰজাতি আছে এজন মানুহ যি আমাক পাগলৰ দৰে থাকে আৰু এচাম যি নিজক প্ৰথম বিধ চাগে তুমি আৰু দ্বিতীয় বিধ চাগে মই তুমি তাকে ক'ব বিচাৰিছা নহয় মানে দাদা আচলতে তুমি ঠিকেই আছে তাৰমানে কি হয় জানানে মানুহৰ জীৱনৰ লগত খেলা কৰি কৰি আমি পূৰ্বৰ এনেকুৱা এখন জগত পাইছিলোঁ য'ত মানে নিজৰ বাবে আমি ক'ব নোৱাৰি আন কাকো বিশ্বাসতে ল'ব নোৱাৰি এটা কথা মই কওঁ বহুত কষ্টৰে বহুত যত্নৰে এইখন জগতৰ সামান্যকৈ কথাবোৰ মই মোৰ ভণ্টিৰ গাত লাগিব নাই মই পাপি হ'লেও ভণ্টিৰ গাত তুমি সামান্যতম পাপৰ গাত মই জানো দাদা মই জানো যদি জানা তেনেহ'লে সোনকালে এইখন জগতৰ পৰা তাইক বিয়া কৰাই এই ঘৰৰ পৰা লৈ যোৱা আৰু যদি তোমাৰ ঘৰৰ মানুহে আপত্তি কৰে তেনেহ'লে ক'বা এই এৱৰাজ শইকীয়া সমস্ত সম্পত্তি ভণ্টিৰ নামত লিখি দিবলৈ চাজু আছো নাই ই কিমান আমাৰ ডিএসপি ছাৰ ভাই ডিএসপি ছাৰৰ ভাইক আহিছে ভণ্টি একদম ঠিক আছে বুঝছো একদম ঠিক আছে আমাৰপুৰে প্লেন কৰিছা আৰু যিমানে প্লেন কৰি তহঁতে আমাৰ মানুহপুৰে পৃথিৱীৰ পৰা সিমানে নাইকিয়া দৌৰ থাকিব আরে আপনি কে যাব মই যাবে কিয় বনাই তো কাই নহয় বঢ়িয়া হবে মই ককাই কই ঘৰ মানে একটা ঘুম পেছ কৰি লাগি আৰু তো দুতে বিয়া কথা মই মানে কিমান নকল কাগজ চাইছো ঠিক আছে যোৱা তো পাছলৈহে ওলাই ওলাই দুই কেৰেছ মেডিসিন নাকি
ৰেড চিগনেল মাৰি আমাৰ কাৰণে ভেট কৰি বোলে ভদ্ৰ ঘৰৰ ভদ্ৰ ছোৱালীক বিয়া পাতিব কাৰোবাক কবলৈ মন গৈছে মই সেই ৰাস্তাত পৰি থকা বাচ্চা কাৰোবাৰ জ্বৰ কাৰোবাৰ বুকুৰ খাই ডাঙৰ হোৱা বাচ্চা হয় থাকিব কোনোবাই পেলাই দিয়া ডাঙৰ হোৱা বাচ্চা হয় ন এই মানুহজনে কাৰোবাক ঘিয়াজনী মৰম কৰাৰ অধিকাৰ নাথাকিবলৈ দাদা তাইক মই বহুত ভাল পাওঁ বহুত আৰু যদি তাই মোক এৰি কাৰোবালৈ গুচি যায় নহয় বৰবাদ কৰি পেলাম মই এই দুনিয়াত বৰবাদ কৰি পেলাম মনে মনে বহি নাথাকিবি এই নেজাত মৰম
মই কালি দাদাৰ বিয়া গৈছে আজি পাৰ্টি সেনেকুৱা এটা পৰিৱেশত তুমি মোক কিয় ইয়ালৈ আনিছিলা? ভালহে হ'ল কি ভাল হ'ল? চোৱা ব্যস্ততাৰ কাৰণে তোমাক পেৰি পেৰি কথা সকলো মুখৰ কিনা গৈ আহিব এবাৰ গুচি যাব বিমান, কালি ট্ৰেইনখন লোৱা মানুহ নহয়। এয়া দেৱিকা চোৱা মা তাই ভাল আছে মোক নাচনি তাৰ মানে মা তুমি মানে ৰাজি ইমান ধুনীয়া ছোৱালীজনী দেখি মই ৰাজি নহয় পাৰোঁনে? সঁচাই কৈছা মা পক্ষী এজনী বোলে কিবা এটা লাগে বিমান চিনাকি কৰি দিয়া দাদা কি নাম দেৱিকা তোৰ নাম দেৱিকা নহয় মানে এওঁৰ নাম দেৱিকা ঘৰ ক'ত ইয়াত মানে এইখন ঘৰ নাই নহয় 6 মাইলত তোমাৰ দেউতাৰ নাম কি দেউতা নাই আৰু মাৰা ঘৰত কোন আছে মই সুধিছোঁ তোমাৰ ঘৰত কোন আছে কোৱা ঘৰত মোৰ দাদা আছে কি নাম কোৱা কি নাম কোৱা নোকোৱা কিয় দাদাৰ নাম কোৱা কোৱা দেৱৰাজ শইকীয়া এতিয়াহে ছবিখন ভালকৈ স্পষ্ট যে কিয় বাৰে বাৰে দেৱৰাজে তোক ইমান ইণ্টাৰেষ্ট দেখুৱাই আছে চিধা ৰাস্তাৰে কৰিব নোৱাৰি এতিয়া ভৈয়াক এইখন ঘৰত বোৱাৰীখন সপোন আৰু ফচাই লৈছে মোৰ এই দুপক ভাইটো দাদা তেনেকুৱা যে একোৱে কথা নহয় তো Boy, you are under arrest. মুছটো এবাৰ তহঁতে মোৰ ডিউটিত দখল দিয়াৰ প্ৰয়োজন নাই সোমাই থাক ভিতৰত দেখিছ দাদা চবৰ লগত পুলিচ গিৰি দেখায় এইবোৰ কিন্তু ভাল কথা লোৱা নাই মা দেৱিকা দেৱৰাজৰ ভনীয়েক হ'ব পাৰে এইবোৰ তাৰ মাফিয়া নহয় দাদা কৈ দিবা মা কি ধৰিব বেছি দাদা হৈ দেখুৱাই তেতিয়াহ'লে ময়ো বেছি দিনলৈ ভাই কি হৈ নাথাকিম কোনে তোক কি কৰিছে এতিয়া কোনে একো কৰা নাই কিন্তু অতি সোনকালে যদি তাই মোৰ ভাইটো পাছ তেনে নহয় কোনে কি কৰিব তাৰ কিন্তু কোনো গেৰাণ্টি ভাল নাপায় তোৰ হৈ দালালি কৰে তোৰ ভনীয়েৰা তোৰ ঘৰতে তোৰ দৰে এটা জঘন্য গুণ্ডাৰ ভনীয়েক হৈ মোৰ ঘৰত বোৱাৰী হোৱাৰ সপোন যদি দেখিছ সেই সপোন মই ভাঙি চিঙি চুৰমাৰ কৰি পেলাম টাইমত দেখা পাম কালি নাহে সংকালি এইবোৰ কি হৈ আছে
মোৰ ক্ষেত্ৰত বাৰে বাৰে তোৰ নামটো কিয় উচ্চাৰণ হৈ যাৰ নামত বদনাম থাকে তাৰ নাম বাৰে বাৰে উচ্চাৰণ কৰিব মই চিন্তা নকৰিবি মই বিমানতকৈ বহুত আমাৰ নামটো বেয়া দিম মই আন কাৰোৰে লগত বিয়াত অৱহেলা কি কৈছে কচোন বাৰু চিন্তা নকৰিবি মই আছো নহয় মই বিয়া পাতিম এটা হাঁহি দিব এই বিয়া মই কেতিয়াও মানি ল'ব নোৱাৰো তই এইবোৰ কি কৈছ কিমান কষ্ট পাই মই ভালকৈ টেনশন ফ্ৰী মোৰ এই দুনিয়াত তই এনেকৈ সাজি যাব নোৱাৰ পাহৰিছিলো কথা আছিল
তোৰ গুণিটো মন নমন গতিকে এই কথাটো মই ৰাখিব লাগিব ন ৰাখিবতো লাগিব এতিয়া কমা মই যে তোৰ গুড বয় হয় এতিয়া কওঁ যে মই তোৰ ল'ৰা হয় মই প্ৰেমৰ পবিত্ৰ হিচাপে কাৰোবাক জীৱনটো মই দি থৈ আহিছোঁ গতিকে ভুলি নাই পেলাই মোৰ পিষ্টল এখন আছে Gusi